নমস্কাৰ সকলোকে পোনপ্ৰথমতে সকলোকে অসমীয়া নৱবৰ্ষৰ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে এই অসমীয়া নৱবৰ্ষৰ এইটোৱে মোৰ প্ৰথমটো ভিডিঅ' আশা কৰোঁ সকলোৰে বছৰটো কুশল মংগলে পাৰ হওক আৰু ৰঙালী ৰঙেৰে সকলোৰে দেহ মন ভৰি পৰক এয়া ঈশ্বৰৰ ওচৰত মই কামনা কৰিছোঁ আৰু মই আপোনালোক সকলোৰে পৰা অকণমান আশীষ বিচাৰিছোঁ আৰু চাই থাকোঁ ব'লক আজি ভিডিঅ'টো কেনেকুৱা কি হয় আজি সকলোবোৰ আপোনালোকক দেখুৱাম যিহেতু আজি গৰু বিহু গৰু কেনেকৈ গা ধুৱাই কি কৰে সকলোবোৰ দেখুৱাই থাকিম চাই থাকিব আপোনালোকে শেষলৈকে এতিয়া আমি গৰু গা ধুৱাবৰ কাৰণে এয়া চাওক চাক বনাই আছোঁ এফালে ভাইটি ভাগিন আৰু এফালে আমাৰ চুনু লাগিছে চুনু বনাইছা চাক এফালে চাই কোৱা আকৌ বনাইছা পাৰিছা বনাবলৈ আমাৰ চুনু বনাইছে দে আৰু সেইফালে আইতা দেখিছেনে আইতা সেই তামোল কুটি খাই আছে এয়া হৈছে আমাৰ আইতা এয়া চাওক আমি এইবিলাক এয়া চাওক হৈ গ'ল বনাই এয়া হৈছে মাখিয়তী এতিয়া আমি এয়া মাখিয়তী লৈ ল'লোঁ আৰু মাখিয়তী লৈ এতিয়া আমি মহ মাখি খেদাম চাই থাকিব এয়া চাওক আমি এতিয়া চবেই মহ মাখি খেদাম আৰু কণীৰ লগত এয়া কি আনিছে চাওঁচোন চাওঁ ৰ'ব চাওঁ আপোনালোককো দেখাওঁ কণীৰ লগত কি আনিছে এয়া চাওক কণীৰ লগত এয়া হৈছে মাংস এয়া চাওক এয়া গাহৰি মাংস আনিছে এয়া চাওক এতিয়া আমি মানে বৰমাহঁতৰ ঘৰৰ পৰা মৌ মাখি খেদাই আহি গ'লোঁ আৰু এতিয়া আমি সৰু বৰমাহঁতৰ ঘৰলৈ যাম আমি মানে একেবাৰে ডাঙৰ ঘৰৰ পৰা একেবাৰে এনেকৈ মৌ মাখি খেদাই আহি আছোঁ তাৰ চাই থাকক আজি আমি কেনেকৈ মৌ মাখি খেদাইছোঁ এইফালে চাওক সেইফালে মানে আমলৈ পাৰি আছে চাওক আমলৈ পাৰি আছে সেই এফালে চাওক এফালে মানে আমলৈ পাৰটো পাৰোঁতে এফালে লাগি ধৰিলে আৰু এফালে চাওক ইমান কষ্টকৈ পাৰিলে আমলৈ বা পৰা মানুহটোৰ অৱস্থা চাওকচোন চাওক এয়া হৈছে ৰঙালাও ফুল কণীৰ লগত ৰঙালাও ফুল আজি খাব লাগিব আজি আমি চবেই কণী যুটাম আৰু এয়া চাওক ৰঙালাও ফুলৰ লগত খাম এতিয়া চাওক এয়া গৰুক মাহ হালধি ঘঁহিছে এয়া হৈছে আমাৰ লালি এতিয়া লালিকৈ আমি মাহ হালধি ঘঁহি দিছোঁ তাৰপিছতে গৰুটো গা ধুৱাই চাওক আমাৰ মানে এতিয়া পথাৰত পানী নাইকিয়া হৈ গৈছে সেইকাৰণে আমি এনেকৈ পুখুৰী দি এনেকৈ উঠাই সেইফালে পানী ভৰোৱা হৈছে এনেকৈ এয়া চাওক এনেকৈ টোপ উলিয়াইছে আৰু মানে একেবাৰে বহুত ওচৰলৈ যাব নোৱাৰা হৈছোঁ বহুত আমলৈ আইও আমলৈ কামুৰিলে পূৰা আমলৈ কামুৰিছে দেই এতিয়া গৰু গা ধুৱাবলৈ লৈছে আৰু গৰু গা ধোৱাৰ আগতে এনেকৈ অহৰি ওৰাম এনেকৈ কৰি লৈ আছে আৰু এইফালে চাওক গৰু গা ধুওৱা হৈছে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা এয়া দেখিছেনে এতিয়া আমাৰ পথাৰত পানী নাই সেইকাৰণে আমি এনেকৈ পানীলৈ ধুৱাবলগীয়া হৈছে এইবিলাক গৰু চাওক গোটেই পলাই গৈছে গৰু এইফালে চাওক এইফালে গৰু শুই দিছে লাও খাই বেঙেনা খাই শুই দিছে দেই আৰু লগতে এয়া আমাৰ টিকলি চুনু গৈছেগে চাওক এয়া মানে পৰম্পৰা আছে 101টা শাকৰ লগত যেতিয়া আমি গৰু গা ধুৱাওঁ গৰু চাকৰ পৰা যিবিলাক গৰু চাকৰ যিবিলাক শাক সেইবিলাক থাকি যায় মানে সেইবিলাকো আমি এনেকৈ বুটলি 100 এবিধ শাকৰ লগত মিহলাই খাব লাগিব সন্ধিয়ালৈ ইয়াত আছে বুটল হে লাও চাওক কিমান গাল এয়া আমলৈ টোপ দেখিছেনে এয়া পূৰা বৰ টোপ ডাঙৰ টোপ এয়া চাওক আজি খাব লাগিব সেইটো খাব লাগে হয়নে সেইটো খালে মানে কি বসন্ত খাব লাগে ইয়াত কথিত আছে কি এই বসন্ত মাহত আমলৈটো খালে মানে 101টা শাকৰ কাম কৰি 101টা শাকৰ কাম কৰে খাব লাগে বিভিন্ন ৰকমৰ বস্তু আনকি সাপো ধৰি আমি সাপ বিচাৰ পৰা ধৰি আমলৈ যদি আনে এইটো কথিত আছে যে আমলৈটো খাব লাগে বছৰেকৰ দিনত এই আজিৰ দিনটো গতিকে আমি কণীও আনিছোঁ দেখিছে আপোনালোকে দেখিলে কণী আমাৰ ধুজাম এতিয়া কণী ধুজাই গা পা ধুই আৰু চবেই নিয়ম কৰি কণী ধুজাই সেই কণীয়ে
আমলৰিটোপৰ লগত। এফালে চাওক এতিয়া আমি কণী যুঁজাম নাছিনো চুনে যুঁজালে কণী আকৌ এফালে যুঁজাম চাব আজি কণী যুঁজ হ'ব ভাঙিলে কোন জিকিলে মই জিকিলো চুনু হাৰিলে দেই এতিয়া ময়ো আহি গ'লো ভাইটিৰ লগত কণী যুঁজাবলৈ তেনেহ'লে চাওঁ আহক কোনে জিকে তো এয়া চাওক এতিয়া গৰু গা ধুৱাই ল'লোঁ নিজেও গা পা ধুই মেলি ল'লোঁ আৰু কণী যুঁজো খেলি ল'লোঁ আৰু এতিয়া এয়া নামঘৰলৈ যাবলৈ লৈছোঁ আজি এয়া চাওক ভাইটি মোৰ লগত আছে মই আৰু ভাইটি এতিয়া নামঘৰলৈ যাম নাম লোৱা হৈ গ'ল আৰু এফালে চাওক এতিয়া এনেকৈ প্ৰসাদ বিলাই আছে চাওক প্ৰসাদ দি আছে সকলোকে চাওক আমি এতিয়া মানে যিহেতু আইতা আমাৰ বৰ্তাহঁতৰ ঘৰতে থাকে আমি এতিয়া ইয়ালৈ আহিছোঁ আইতাক সেৱা কৰিবলৈ চাওক আইতা এতিয়া বহিব আৰু আমি সেৱা কৰিম এতিয়া সকলোৱে আপোনাৰ মহিমা আপুনি বিয়োগ কৰা পৰিচয় সেয়াভাগ ল'ৰালৈ তিনিদিন ধৰিছে বিশেষ বছৰ এই সেয়াভাগৰ কোনো লক্ষণ কৰি মোৰ বাৰ গোবিন্দ যদুনন্দন কৃষ্ণ স্বৰ্ণগুৰু বাৰ গোবিন্দ যদুনন্দন কৃষ্ণ স্বৰ্ণগুৰু এফালে চাওক এতিয়া আমাক আইতাই আশীৰ্বাদ দিলে তাৰ পাছতে এয়া আমাক সকলোকে মানে এনেকৈ বিচনীৰে বিচি দিছে যিহেতু এয়া পৰম্পৰা আছে আগৰ পৰাই বহাগৰ দিনাখনে আমি এনেকৈ ডাঙৰৰ এনেকৈ বিচনীৰে বিচ ল'ব লাগে তাৰ পাছতেহে আমি বিচনী ব্যৱহাৰ কৰিব লাগে এয়া চাওক এতিয়া আমাক সকলোকে আইতাই এনেকৈ বিচি দিছে আৰু এয়া চাওক এয়া হৈছে আমাৰ আইতা হয়তো আপোনালোকে মোৰ আগৰ ভিডিঅ'টো দেখি আছে এয়া হৈছে আমাৰ আইতা মা আমি সকলোৱে আইতাক আইতা মা বুলি মাতোঁ চাওক আমাৰ আইতাই বিহু বুলি আমাক মৰমতে এনেকৈ কিবা সৰু সুৰাকৈ দিছে আইতাই যিকোনো দিয়া বস্তুটো সৰু সুৰা নহয় আমাৰ কাৰণে বহুতেই বেছি ডাঙৰ চাওক বিহু বুলি আইতাই আমাক দিছে মই বাওঁ হাতেৰে নলওঁ ৰ'ব চাওক এতিয়া এফালে বৰমা আমাৰ এয়া মাজু বৰমাই এতিয়া এফালে আইতাক কেনেকৈ জলপান দিছে আপোনালোকক অকণমান দেখাম পিঠাৰ পৰা এয়া মালপোৱাৰ পৰা আৰম্ভ কৰিছে কেনেকুৱা লাগিছে আত্মা খাই মই আৰু বাই বনাইছোঁ দেই ভাল লাগিছে খাব পাৰিছে টান হৈছে নেকি এইফালে চাওক আমাৰ সৰু সৰু নাচনীকেইজনী এফালে বিহু নাচিবলৈ ওলাইছে আৰু এইফালে আমাৰ ভণ্টি তাই এতিয়া চবকে বিহু নাচাবলৈ লৈ যাব তাইয়ে শিকাইছে এইকেইদিন বৰ ধুনীয়া লাগিছে দেই তোমালোকক ভালকৈ নাচিবা দেই চবেই এইফালে চাই আকৌ বুলি ভালকৈ নাচিবা দেই হাঁহি থাকা আকৌ নাচনীকেইজনী হাঁহি হাঁহি নাচিবা দেই এইফালে চাওক একদম সৰু সৰু ছোৱালীকেইজনী খোজকাঢ়িব নোৱাৰিব বুলি স্কুটিত চাৰিজনী উঠাই নিছে এইটো আজি 1 বহাগ তাৰ উপলক্ষে আমাৰ আটাইতকৈ ডাঙৰ বৰমাহঁতৰ ঘৰত সমূহ ভকতক এনেকৈ নিজ গৃহলৈ মাতি আনি এনেকৈ জলপান এভাগ দিয়া হৈছে এয়া চব সকলোকে জলপান দিয়া হৈছে যিহেতু আমাৰ অসমীয়াত এনেকৈ পৰম্পৰা আছে বহাগতে এনেকৈ বহাগৰ দিনাখন এনেকৈ মানে বস্ত্ৰদান কৰা এনেকুৱা এক পৰম্পৰা আছে আৰু এফালে চাওক মোৰ দাদা বিশ্বৰঞ্জন চুতীয়া তেখেত হৈছে এজন বন্ধন বেংকৰ কৰ্মচাৰী আৰু তেখেতলোকে আজি এনেকৈ সমূহ ভকতক এনেকৈ আজি বস্ত্ৰদান কৰিছে
তো আশা কৰোঁ আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মই পৰিমিতে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ পুনৰবাৰ এটা নতুন ভিডিঅ'তে মই আপোনালোকক লগ পাম ধন্যবাদ